হাই হেল্ল' নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ব'লক আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক লৈ যাওঁ। আজিৰ ভিডিঅ'টো হৈছে যে আমি আকৌ আমাৰ মংগলদৈলৈ যাবলৈ লাগিব। আমাৰ তাতে এখন সকাম আছে। ৰাতিপুৱাতে মই চাকি বাতি দি উঠি অলপ ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। এয়া দেখিছেনে, এভোকাডোৰ মই আজি টোষ্ট বনাম। সকলোৱে বনাই জানি এইটো কেনেকৈ বনায়। ময়ো অকণমান ইউটিউব চাই তেনেকৈ ট্ৰাই কৰিছোঁ এভোকাডোৰ অলপ টোষ্ট বনাই খাবৰ কাৰণে। চাই থাকক আপোনালোকে ভিডিঅ'টো, কেনেকুৱা কি হয় গোটেইখিনি দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টোত আপোনালোকে এদিনৰ ভিডিঅ' নাপাব, আপোনালোকক মই দুদিনৰ ভিডিঅ' এড কৰি মই ভ্লগটো তেনেকৈ বনাইছোঁ। আপোনালোকে এনজয় কৰক। এয়া মই এতিয়া এভোকাডোখিনি ধুনীয়াকৈ এনেকৈ খানি লৈছোঁ যাতে ধুনীয়াকৈ মিহি হৈ যায়। তাৰ লগত মই ধৰক আপোনালোকৰ নেমু, পিঁয়াজ, বিলাহী তেনেকৈ গোটেইখিনি মই মিক্স কৰি ব্ৰেডৰ সৈতে টোষ্ট বনাইছোঁ। আপোনালোকে চাই থাকক। এইটো মই একচুৱেলি ইউটিউবত চাইয়ে বনাইছোঁ। মোৰ নিজা ৰেচিপি নহয় বাৰু, হ'লেও মই ট্ৰাই কৰিছোঁ কেনেকুৱা হয়। মই অলপমান নেমু দি লৈছিলোঁ, গোল নেমু। এতিয়াতো সকলোৱে জানে নেমুৰ যি দাম, বাপৰে। দুটা নেমুত আপোনালোকৰ 15-20 টকাকৈ চাগে, নে 10 টকা এটা নেমুত। দামটো বাঢ়ি আছে চব বস্তুৰে, কিন্তু নেমুটো চবতকৈ ওপৰত দাম হৈছে চাগে মোৰ মতে। এয়া পিঁয়াজো দি লৈছিলোঁ অলপমান। তেনেকৈ মই আপোনালোকৰ ওচৰত অকণমান ৰাতিপুৱাৰ টাইমৰ সময়খিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একচুৱেলি কি হয়, ভিডিঅ'টো আপোনাৰ অলমষ্ট 1 উইক আগৰ হয়। মই একচুৱেলি যি এলাহ, এডিট কৰোঁতে সময়ৰ অভাৱত মই আজি আপলোড কৰি আছোঁ। ৰিচেণ্টলি মই মংগলদৈৰ পৰা গৈ আহিলোঁ, কিন্তু তাৰ আগতেই এইটো মংগলদৈ যোৱাৰ আগৰ ভিডিঅ' হয়। মই এতিয়া প'ষ্ট কৰি আছোঁ। এনিৱে আপোনালোকে ভিডিঅ'টো এনজয় কৰক। এয়া মই এতিয়া গোটেইখিনি এনেকৈ সানি ল'লোঁ। দেখিছেনে, এটা ধুনীয়া মিক্স এণ্ড মেটচ হৈ গৈছে। ব্ৰেডৰ টোষ্টখিনি মই ৰেডি কৰি লৈছোঁ। এইটো এটা মই চেণ্ডউইচ বনাম আজি, নাজানো কেনেকুৱা হয় আৰু। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে দেখিবলৈ। খাবলৈও বাৰু টেষ্টিয়ে হৈছিলে, একদম দোকানৰ দৰেই হৈছিলে খাবলৈ। লুকটো যদিও দোকানৰ দৰে হোৱা নাই, সোৱাদ কিন্তু বিৰাট টেষ্টি হৈছিলে। এয়া দেখিছে, ধুনীয়াকৈ সানি ল'লোঁ গোটেইখিনি। আৰু এয়া মই অকণমান টাৱাত ব্ৰেডকেইখন সেকি লৈছিলোঁ। অলপ মই চেণ্ডউইচ টাইপ বনাব ট্ৰাই কৰিছোঁ ঘৰতে। এয়া মই টোষ্টখিনি, এভোকাডোৰ টোষ্টখিনি ব্ৰেডৰ ওপৰত ধুনীয়াকৈ সানি লৈছোঁ। এয়া দেখিছেনে, এইটো একচুৱেলি একো ৰেচিপি ভিডিঅ' নহয়, মই জাষ্ট মোৰ ভাল লাগিছে কাৰণে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে প্লিজ জাজ নকৰিব। তো মই ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট টাইম। অলপ টাৱাখনত গৰম কৰি লৈছোঁ যাতে বস্তুটো অলপ ক্ৰিস্পি হয়। মানে কি হয়, সদায় সদায় চেম বস্তু খাই থাকিব মন নাযায়, কেতিয়াবা অলপ বেলেগ বেলেগ বস্তুও খাব মন যায়। ভাবিলোঁ মই আজি এটা এভোকাডোৰ চেণ্ডউইচ বনাওঁ। যিহেতু ঘৰত আছিলে এভোকাডো এটা পকি আছিলে, মই বনাই দিছোঁ তেনেকৈ।
এতিয়া মই ব্ৰেডখন কাটি ধুনীয়াকৈ চেণ্ডউইচৰ শ্বেপ এটা দিবলৈ চেষ্টা কৰিম। বাকীকেইখনো মই ব্ৰেড বনাই লওঁ তেতিয়ালৈকে। আৰু তেনেকৈ আমি ব্ৰেকফাষ্ট কৰি ৰেডি হয় মঙ্গলদৈলৈ বুলি ওলালোঁ। এয়া সেইদিনাখনো বতৰটো ডাৱৰীয়া টাইপে হৈ আছিলে প্ৰায়। এয়া নতুন ব্ৰিজখনৰ ওপৰেদি আমি গৈছোঁ, দেখিছেনে? ইমান ধুনীয়া পৰিৱেশ, বতাহ। একচুৱেলি কি হৈছে, গুৱাহাটীখন অলম'ষ্ট গোটেই চেঞ্জ হৈ গৈছে, লাইক মুম্বাই। সেইদিনাখন চাগে ঈদ আছিলে, ঈদৰ বন্ধও আছিলে। চ' আমি সেইদিনাখন মঙ্গলদৈলৈ, ঈদ বুলি নহয় একচুৱেলি, আমাৰ গাঁৱত এটা ৰিচুৱেল, এটা পৰ্ব আছিলে একচুৱেলি। আমাৰ বিয়াৰ পিছত গোটেই কাম কৰা মানুহখিনিৰ এটা খোৱা লোৱাৰ নিয়ম এটা আছিলে। চ' সেইটো কাৰণে আমি ঘৰলৈ গৈ আছিলোঁ। নেক্সট ডে আছিলে, আমি ছেটাৰডে গৈ আছিলোঁ ঘৰত। এয়া আমি নতুন ব্ৰিজখনৰ ওপৰেদি গৈছিলোঁ মানে সেইদিনাখন। মানে প্ৰথম এদিনটো চাব গৈছিলোঁ বাৰু, কিন্তু অপেনিং হোৱা নাছিলে, গাড়ী যাব দিয়া নাছিলে। চ' সেইদিনাখন আমি নতুন ব্ৰিজখনেদি গৈছিলোঁ, নৰ্থ গুৱাহাটী হয়। দেখিছেনে কিমান মানুহ, একদম বন্ধ বুলি চব ইয়াতে আহিছে নতুন ব্ৰিজ চাবৰ কাৰণে। কিন্তু ভালো লাগিছে, আমাৰ গুৱাহাটীখন ইমান পৰিৱৰ্তন হৈছে আগতকৈ, ইমান আপগ্ৰেড হৈছে। সকলোৰে বাবে অহা যোৱাত সুবিধা হৈছে এতিয়া। যান জঁটো বাৰুকৈ অলপ হ'লেও কমিছে আগতকৈ। এয়া আমি ব্ৰহ্মপুত্ৰৰ বতাহ লৈ লৈ অকণমান গৈ আছোঁ। মাজতে বাৰু ৰখি দুখনমান ফটোও তুলিলোঁ, ভিডিঅ'ছো ল'লোঁ। ৰখি বিৰাট ভাল লাগিছিলে, কিন্তু আকৌ ঘৰলৈ জল্দিও যাব লাগিব যে, সেইটোৰ কাৰণে আমি ইমান টাইম নৰখি আমাৰ মঙ্গলদৈ বুলি যাত্ৰা। এয়া দেখিছে, একদম লাইক মুম্বাই। ইমান ধুনীয়া লাগিছে, বহুত বেছি ধুনীয়া লাগিছে। আৰু একদম বতৰটো ডাৱৰীয়া হৈ থকাৰ কাৰণে বিৰাট বেছি চাফাও লাগিছিলে, আৰু নতুন হৈ আছে কাৰণে এইটো বিৰাট ধুনীয়া হৈছিলে। কিন্তু মানুহে যদি আকৌ পিট পেলায়, চিপছৰ পেকেট পেলায়, কিবা কিবি লেতেৰা কৰে, আকৌ দেখাত বেয়া দেখিব। চ' সকলোৱে যাতে আমাৰ মহানগৰীখন চাফা কৰি ৰাখে, সেইটোৱে অনুৰোধ। আৰু তেনেকৈ আমি নৰ্থ গুৱাহাটী হৈ মঙ্গলদৈ বুলি গৈ আছোঁ। এয়া যিহেতু ঈদৰ বন্ধ আছিলে, সেইদিনা যান জঁটৰো কম আছিলে, আৰু আমি এটা সৰু ৰাস্তা দি গৈ আছিলোঁ। ৰাস্তাটো হ'ল বহুত জমজমিয়াল আছিলে বাৰু, কিন্তু হ'লেও কিবা এটা ভাল লাগিছিলে, ভয়ো লাগিছিলে। আৰু এয়া দেখিছে, ঘৰত আহি আমি নেক্সট দিনাখনৰ পৰ্ব, এয়া পুথি পাঠ কৰিছে এয়া মা। আগতে ভকতজনে পুথি পাঠ পঢ়ি আছে, আমি অলপ পুথি পাঠ শুনি আছিলোঁ, শৰাই আগবঢ়াইছিলে। নিয়মখিনি ধুনীয়াকৈ হৈ আছে, ধূপ ধূনা প্ৰসাদ তেনেকৈ থগিও দি দিছিলে। তেনেকৈ ভকতজনে পুথি পঢ়ি আছিলে। ধুনীয়াকৈ আমাৰ সেইদিনাখনৰ কাৰুকাৰ্য ধুনীয়াকৈ সমাপ্তি ঘটিছে। আলহী দুলহীও বহুত আহিছিলে। আৰু এয়া হৈছে সেইদিনাখনৰ ৰাতিৰ পৰিৱেশ। মানে কি হৈছে, ঘৰত বেডমিণ্টনৰ খেলাৰ ব্যৱস্থা এখন কৰা গৈছিলে। তো দেখি মই ৰ'বই নোৱাৰিলোঁ, আৰু খেলোঁ লাগিয়ে দে হয় বেডমিণ্টন। আগতে যিহেতু সৰু থাকোঁতে বহুত খেলিছিলোঁ ভাইটি আৰু মই, দেখি ময়ো ৰ'বই নোৱাৰিলোঁ, একেবাৰে খেলাত লাগিলোঁ ৰাতিখন। ভালো লাগিছিলে পৰিৱেশটো। বহুত দিনৰ মূৰত খেলিছিলোঁ, প্ৰায় 7-8 বছৰৰ পিছত, মানে সৰু থাকোঁতে, বহুত সৰু থাকোঁতে খেলা। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব, লাইক আৰু কমেণ্ট এটা কৰি দিব। চ' ময়ো উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ। লাহে লাহে বনাই আছোঁ সৰু সুৰা ভিডিঅ'ছবিলাক, ট্ৰাই কৰি আছোঁ, এডিটিং কৰিব শিকিয়ে আছোঁ। ভিডিঅ'ৰ কোৱালিটি হয়তো ভাল নহ'ব পাৰে, বা এস্থেটিক নহ'বও পাৰে আনবোৰ ভিডিঅ'ৰ নিচিনাকৈ, বাট মই ট্ৰাই কৰি আছোঁ ভিডিঅ'বিলাক প'ষ্ট কৰি যাবলৈ।
ৰাতিৰ পৰিৱেশটো এনেও বেছি ভাল এনেকৈ খেলিবৰ কাৰণে, আৰু বাউণ্ডাৰীটো গোটেই লাইট আছে যিহেতু একো অসুবিধা হোৱা নাই খেলিবৰ কাৰণে। চ' আজিলৈ ভিডিঅ'টোত ইমানেই। টিল দেন বাই বাই।